हेलो एवरीवन সকলোকে স্বাগতম জনাইছো গীতালি কলিতা ব্লগ চেনেলটিলে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি আমি ৰাতি ভিডিওটো ষ্টাৰ্ট কৰিছো মানে হঠাৎ প্ল্যান হৈ গল ভিডিওটো এটা চ্যালেঞ্জিং ভিডিও লব গৈ আছো মানে ফাৰ্স্ট টাইম কৰিব গৈ আছো মোৰ চেনেলত চ্যালেঞ্জিং ভিডিও আৰু ভিডিওটো বনাই আছো কাজিৰঙাৰ পৰা তো হেকিদিন অকলে আছিল এতিয়া মাহত আহিলে মানে হাহুমা তো মই হাহুমাক দেখাই দিছো আপোনালোকে ভিডিওত মোৰ ভিডিওত প্ৰথম দেখিছে আজি তো চ্যালেঞ্জিং ভিডিওটো হাহুমাও কৰিব মানে হঠাৎ প্ল্যান হৈ গল আৰু সেই কাৰণে আমি মানে বেছি বস্তু লোৱা নাই কি বস্তু লৈছো আপোনালোকক আগতে প্ৰথমতে দেখাই ল আৰু একদম মানে জমনি হ'ব ভিডিওটো হেখলৈকে স্কিপ নকৰাকে একেবাৰে চাই থাকক আমি খেলটো কাৰণে লৈ লৈছো বটলত পানী ভৰাই লৈছো মানে বটলটো ফ্লিপ কৰিব লাগিব খেলটোৱে হৈছে ফ্লিপ কৰা খেল তো তাৰ কাৰণে আমি লৈ লৈছো আলু ব্ৰেড মিক্স কৰি পেলাই এটো দীঘলীয়াকে বনাইছে কেলে দীঘলীয়াকে বনালে এটো মানে এবাৰতে খাই দিলে খেলটো মানে ভাল নালাগে এইকাৰণে আমি দীঘলকৈ বনাইছো যাতে এবাৰতে খাব নোৱাৰে ফিৰ নেক্সট জনে যেতিয়া পঢ়িলেহে ভাগত পাব তাৰপিছত এইফালে লৈ লৈছো ব্ৰেড চপ লৈ লৈছো ব্ৰেড আৰু এইফালে আছে আপোনাৰ ঘিলা পিঠা গাখীৰৰ ঘিলা পিঠা লৈ লৈছো আৰু এইফালে আছে আমাৰ ব্ৰেডত জেলি লগোৱা আছে এইখিনি আমাৰ খাব লগা বস্তু আৰু এইখিনি হৈছে পানিশমেন্টৰ বস্তু এইফালে লৈছো কেঁচা ভেন্দি আছে খাব লাগিব আৰু এই জলকীয়া তাৰপিছত ভুট জলকীয়া আছে নিমু আছে আৰু এইফালে মানে এই দুটাত এইটোত আছে আমাৰ পানিশমেন্ট আছে থাকে এইটোত ন এইটোত পানিশমেন্টৰ নামখিনি লিখা আছে আৰু এইটোত খাব লগা বস্তুখিনি আছে তো কাৰ ভাগত কি পৰে কোনেও নাজানে এইটো এতিয়া আমি খেলখন খেলিবলৈ গৈ আছো তো কোনে আমি খেলখন খেলিবলৈ গৈ আছো আপোনালোকক দেখা খেলৰ খিলাৰি হাই এয়া খেলৰ খিলাৰি তো এতিয়া খেলটো পুৰা ফ্লিপ হ'ব মানে তো আপোনালোকে চাই থাকক একদম মানে ধামাকাদাৰ হ'ব গৈ আছে ভিডিওটো চ্যালেঞ্জিং গেমটো হ'ব গৈ আছে এনেকে মানে বটলটো ফ্লিপ কৰি এনেকে ৰখাব লাগিব ৰখাব পাৰিলে মানে এই বস্তুখিনি খাব পাৰিব আৰু যদি ৰখাব নোৱাৰে এনেকে পৰি যায় যদি পানিশমেন্ট আছে কাগজ ল'ব লাগিব আৰু কাগজ এনেকে ফ্লিপ হতেও আমাৰ কাগজ ল'বই লাগিব কি পৰে তো প্ৰথমতে এও ষ্টাৰ্ট কৰিব তো চাই থাকক ভিডিওটো Botol pani. Botol pani gote khai দিব লাগিব না
প্ৰথমতে ক'বলৈ পাহৰিলোঁ, কাগজত লিখা আছে পানী এবটল খাব লাগিব আৰু এখন ব্লেংক কাগজ ৰখা আছে, এখন পৰিলে একো কৰিব নালাগে। দেখিছেনে ৰাইজ, গম নাপাওঁতে মনে মনে চুৰ কৰিয়ে খাই দিলে, এনেকুৱা অৱস্থা। মোৰ পৰিছে নাই এটা গাইব চিটিং নব, এইটো পৰিলে খাব নাপায় আৰু মানে চিটিং নব আৰু লগৰ দুজন আহিছে, সিহঁতকো মানে আমি খেলটোত ইনভলভ কৰিছো। এই বটলটো ফ্লিপ কৰিব পাৰিলে বস্তু খাবলৈ পাব, নোৱাৰিলে পানিশমেন্ট আছে। এইবোৰ ইয়াৰ কাগজ আছে, লিখা আছে, কাগজ পঢ়িব লাগিব, কোনটো ফ্লিপ কৰিব পাৰিলে কি খাব পাৰিব চব লিখা আছে। ষ্টাৰ্টিং কৰক, মানে কি আৰু কৰিব লাগিব। 3বাৰ মানে চান্স আছে। থিয় কৰাব লাগিব। মোৰ ভাগ্যতে ইমান ভাল চচন এটা পালিছনে নাই।
এইটো লাষ্টত লেপটপ আনি দিছে এইটো পাছত লব আনি দিছে এতিয়া মছন্দৰ পাল আপোনাৰ পাল ওকে একদম কি খাব আপুনি ইয়াৰে কওকচোন কি খাব ইয়াৰে উফ কি খাব আপুনি ये डंडा है ना ये अच्छा लगा ডেঞ্জাৰ নহয় এইটো বেছি ভাল আছে খাব পাৰিলে আপুনি তিনিবাৰ কিন্তু দেই তিনিবাৰ একদম তিনিবাৰ ঘুমাই পৰিছে দেখোন শুই পৰিছে জোৰ দিয়া নাই পানী ইয়াৰে লগ এতিয়া এইটো নালাগে এই চিন্তা এটা ললে পানীটো নালাগে এতিয়া ন এইটো লছে দিও কি আছে খোলক এতিয়া দেখাই দিম নাই হলে কোন আব কাকি কি লিখা আছে Anh phải biết đi một cái tao sẽ biết cái này nó có mấy cái tao sẽ বস্তু কোনেও খাবই পৰা নাই এতিয়ালৈকে মানে লাকি বিনাৰ হোৱাই নাই ইয়াৰে ইয়াৰ পৰাই নাই মানে বটল চেঞ্জ কৰি দিল নেকি কি হৈছে এইটো গণ্ডগোল আছে মানে তেতিয়া পৰা আমি ফ্লিপ কৰি আছো বটলত গ'লে ষ্টাৰ্ট লগৰখিনিয়ে খোৱা যেন পাইছে ৰে ইয়াত লগৰখিনিয়ে খোৱা যেন পাইছে ভাল বছৰ তোমাৰ পৰা অলপ দিবা দেই আলু ব্ৰেড চপ এইটো দেখিছা কেনেকুৱা কি দুকি আলু আলু ব্ৰেড চপ এইটো ৰাইজসকল দেখিবলৈ কেনেকুৱা দেখিছে কিন্তু খাবলৈ বৰ ধুনীয়া বনাইছো কষ্ট কৰি কিন্তু খাবলৈ কিন্তু নাপালো আমি দুজনীয়ে দিয়ক মাৰক আপোনালোকৰ এই খেলটো দি দিছো বাৰু ওকে নেক্সট ঐ হা নে মায়া অ কোন খেল বাবু ও আম গাড়ী ইহঁতে মানে ডিউটি যাবলৈ ওলাইছে তো আহি পেলাই যে গ'ল মানে জলদি বাজিত খেলটো হ'ল যে কি আছে একো নাই নেকি ব্লেং এইটো এতিয়া আপুনি সিটিং কৰি আছে জলদি খাব পাব নি ভাল লাগিব কেন্ডি কেঁচা ভেন্দি খাব লাগিব আজি বেলেগ একদম একদম বেলেগ তেতিয়াৰ পৰা মানে এইজনীয়ে কেমেৰা ধৰি আছিলে খেল নেখেলো কৰি আছে তো তাক মানে জোৰ জবৰদস্তি সিহঁতে আনিছে আৰু কেমেৰামেনে গেমটো খেলি আপোনাৰ কেনেকুৱা লাগিছে এইটো কওক বহুত ভাল লাগিছে সদায়তো ডিউটি কৰি থাকে সদায় ঠিক কৰো আজি এনেকুৱা ফূৰ্তি আজি পলম হোৱাৰ কাৰণে যে খেলটো পালো আহি তাত পাৰিলে নহ'ব ইয়াত পাৰিব লাগিব মানে ট্ৰাই কৰি আহিছে তাত পাইলো কৈছে একদম জোস পুৰা খেলি কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ বেকগ্ৰাউণ্ড মানে হেৰি কৰিব আৰু স্কিপ কৰিব আৰু ভাল লাগিছে বহুত ভাল লাগিছে ভবা নাছিলে খেল হ'ব বুলি মই কলকাত ডিউটি কাৰণে খেল হোৱা হ'লে আগতে আহিলে হয় ন আপুনি লৈ নাখাই আপোনাৰ পहुঁচি গ'লো আহিলোঁ যেতিয়া মাতিলে খেল দেখাবলৈ ইমান ভাল লাগিল কিন্তু লাগ নাই দুবাৰকৈ খেলিলোঁ কিন্তু পেলাবও নোৱাৰিলোঁ কি খাব পালে মই পালো নেমু পেটৰ ছবিটো কৰি অলপমান ভাল লাগিছে দেই আৰু অকল নেমুৱে পালে ন আপুনি নেমুৱে পালো বেলেগ নাপালো আপুনি কি পালে মই পানী পালো আৰু জলকীয়া জলকীয়া
খেলটো খেলি কেনেকুৱা লাগিছে তাত মজা লাগিলে এইটো বটলটো কিবা হেৰি আছিলে গণ্ডগোল সেইটো কাৰণে ৱাটাৰ দিলা সঁচাকে পালো আৰু ৱাটাৰ নাছিলে বটলটো ৱাটাৰ ৱাটাৰ দিলা দিলা বোলে কয় নহয় নাচিব নাজানে চোতালখন বেকা বুলি কয় নহয় সেনেকুৱাই হ'ল। পেলাব নোৱাৰিলে বটলটো বেকা এতিয়া মানে আমি এই ভগাই মানে দিছো আৰু নিশ্চয় নিশ্চয় এই দুটাকে আমাৰ দুজনৰ কাৰণে নে কিবা দুজনে খাই দিয়ক এতিয়া আৰু এইটো ভাল লাগিছে কি মস্তি ক্ৰীম দেই ক্ৰীম ফাইন মজা আছে তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে বহুত বেছিয়ে ভাল পাইছে যদিহে ভিডিঅ'টো চাই পিনে ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যিহেতুকে প্ৰথমবাৰৰ বাবে চেলেঞ্জিং ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত যদি আপোনালোকৰ পৰা বহুত বেছি পৰিমাণে মৰম আৰু সঁহাৰি পাওঁ তেনেহ'লে নতুন আৰু বেলেগ বেলেগ ধৰণৰ চেলেঞ্জিং ভিডিঅ' লৈ আনিবৰ কাৰণে ট্ৰাই কৰিম তাৰ বাবে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ